হঠাৎ এনেকুৱা বিষয় আহি পৰিছে যি হৈছে সমগ্ৰ ভাৰতৰ বিজ্ঞান জগতৰ এক উজ্জ্বল নক্ষত্ৰ হয়তো যাৰ অবিহনে বৰ্তমান ভাৰত কি বিশ্বৰ বিজ্ঞান জগতী আগবঢ়োৱা হৈ ৰ'ব হয় যাৰ নাম সমগ্ৰ পৃথিৱীৰ বিজ্ঞান জগতত এক ভূতাতৰা হৈ জিলিকি আছে আজি মোৰ ভাগত হঠাৎ আহি পৰিছে ভাৰতৰ এজন প্ৰসিদ্ধ জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্ট হৈছে ভাৰতৰ এজন প্ৰসিদ্ধ জ্যোতিৰ্বিজ্ঞানী প্ৰায় খ্ৰীষ্টপূৰ্ব 600মান বছৰত আমাৰ ভাৰতৰ জ্যোতিৰ্বিজ্ঞান এনেকুৱা এটা অৱস্থা পাইছিল যে সেই সময়ত আমাৰ ভাৰতৰ জ্যোতিৰ্বিজ্ঞানক উদ্ধাৰ কৰিবলৈ কোনো এজন বিখ্যাত বিজ্ঞানীৰ আগমনী হোৱা নাছিল আৰু সেই সময়ত ভাৰতৰ জ্যোতিৰ্বিজ্ঞানৰ যি 5খন যি তত্ত্ব আছিলে বৈজ্ঞানিক বশিষ্ঠ আদিকে ধৰি সেই 5খন জ্যোতিৰ্বিজ্ঞানৰ ঘটনাসমূহ তেতিয়া মহাকাশৰ লগত নিমিলা হৈছিল আৰু তেতিয়া আমাৰ ভাৰতীয় সমগ্ৰ পৃথিৱীৰে প্ৰায় লোকসকলৰ বিজ্ঞানৰ প্ৰতি বিশ্বাস এটা টুটি আহিছিল তো তেনেকুৱাতে আৰম্ভ হৈছিল আৰ্যভট্টৰ সেইকাৰণে আৰ্যভট্ট জ্যোতিৰ্বিজ্ঞানৰ হৈছে এজন যাদুকৰ বুলি কোৱা হয় তেখেতৰ জন্ম হৈছিল আনুমানিক 477 খ্ৰীষ্টাব্দত বৰ্তমান কৌশলপুৰৰ পাটলিপুত্ৰ তেখেতে 30 বছৰ বয়সতে আৰ্যভট্ট নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল য'ত তেওঁ জ্যোতিৰ্বিজ্ঞানৰ লগতে গণিত আৰু বিভিন্ন বিজ্ঞানৰ কথাসমূহ তাত অন্তৰ্ভুক্ত কৰিছিল তাত তেওঁ কলন গণিত আদিৰ বিষয়েও অন্তৰ্ভুক্ত কৰিছিল দীৰ্ঘাত সমীকৰণ সমাধানৰ নিয়মটো জানিছিল আৰু তেওঁ পাই শুদ্ধকৈ 3.1416লৈ নিৰ্ণয় কৰি উলিয়াইছিল যিটো সেই সময়ত সেই বিজ্ঞানীসকলৰ এক মহৎ উদ্ভাৱন আছিল আৰ্যভট্টীয় গ্ৰন্থখনৰ উপৰিও তেওঁ আৰ্যভট্টীয় সিদ্ধান্ত নামৰ এখন গ্ৰন্থ লিখি উলিয়াইছিল তেখেতে কিন্তু আৰ্যভট্টীয় গ্ৰন্থখনত সেইখন গ্ৰন্থত 121টা শ্ৰাৱক আছে সংক্ষিপ্ত হোৱাৰ কাৰণে এই গ্ৰন্থখন বিখ্যাত তাত তেওঁ দীৰ্ঘাত সমীকৰণৰ সমাধান পৃথিৱীৰ আহ্মিক গতি আদিৰ ওপৰত তত্ত্ব আগবঢ়াইছে আৰ্যভট্টৰ সিদ্ধান্ত ভাৰতৰ মহাকাশ বিজ্ঞানৰ এক অভূতপূৰ্ণ অৱদান এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হৈছিল 1500 খ্ৰীষ্টাব্দত আৰু তেখেতৰ মৃত্যুৰ প্ৰতি সন্মান জনাই ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নামো ৰখা হৈছিল আৰ্যভট্ট হলেও শেষত সময়ৰ প্ৰতি সন্মান জনাই মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ